ভণ্টিজনী যে অথনিৰ পৰা ওলাই মেলি ৰৈ আছে এতিয়ালৈকে আহিব নাই অ ভণ্টি কি হ'ল ওলাই আহিছো নহয় মই ইমান তত নাই নে বিয়াহে খবলৈ হ'ল আৰু অথনিৰ পৰা কি কৰি আছিলি ইমান তুই ইমান যাওঁ লাগিছে নে ওচৰৰ মতাকেইটা আহিছে নহয় চাগে হ'ব দে যাওঁ এতিয়া মাজনীয়ে যে এই চেণ্ডেলযোৰ পিন্ধা পঠিয়াইছে জোতা এযোৰো কিনি নিদিলে চা মই কি আনিছো তই মাৰ ফোনটো লৈ আহিলি মানে তুমাই নেকি মায়ক ক'বলৈ দে বেছি আছে তোৰ পৰগতি লৈছে তোৰ কৈ থাক মোক মায়ে যে একো নকয় তই মোৰ চেইনডালো নুশুনাকে লৈ আনিছ কি হ'বনো কি হ'ব মই সেইদিনা সেয়া মই নিজৰ পইচাই গোটাই পিন্ধি কিনিছিলো তই মই এতিয়া মনে মনে কিনিছো পিন্ধি আছো হয় নপুতেকটো নহয় জানো তই চিনি পাবিয়ে এই অঞ্চলত তই কোনটো ল'ৰাক চিনি নাপাৱ গোটেইকেইটা ল'ৰা তই চিনি পাবি পাওঁৱে আকৌ হ'ব এইবোৰ কথা বাদ দে তই চেইন দে মোক চেইন দে ঘৰত খুলি থাকে যা নুখুলো চেইন যদি নিজাও তই বিয়ালৈ যাব নাপাৱ যা তই অকলে যা এতিয়া নাযাওঁ মই বিয়া চিয়া ঘৰ যাওঁগে মই গৈ থাক নিজে সৰ্বনাশ কৰিলে নহয় এজনীয়ে এতিয়া মোক বাৰু মায়ে এতিয়া বিয়ালৈ যাব দিব জানো মই ঘৰলৈ যোৱাই ভাল মই এনে গালি খোৱাতকে মই ঘৰলৈকে যাওঁগে আপুনি মই গালি খাম এতিয়া আজি পৰা ইজনীৰ লগত ক'তো নাযাওঁ এমতি একোৱে নালাগে মোক আজি একোৱে নিপিন্ধি আহিছে চাগে তোৰ চেইন ল'ৰাটোৱে লাজ লগা নাছিলে এতিয়াহ'লে একদম দিবলৈ আহিছ পিন্ধোতে সুধিব ফুলবা মোহে আছিলে নহয় মই নিজে কিনা মোৰ হয়